ছাত্ৰ-ছাত্ৰীসকল ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ স্কুটিৰ বাবে তোমালোকে এতিয়াৰ পৰা অনলাইন কৰিব লাগিব। অপেনিং আজি হৈছে 29 জুলাই 2026 ফ্ৰম 2টা বজাৰ পৰা ষ্টাৰ্ট হৈছে। 2টা বাজি গৈছে, 2:15 হৈছে। এতিয়া তোমালোকক মই অনলাইনটো কৰা শিকাই দিম, কিদৰে তোমালোকে অনলাইন কৰিব পাৰিবা। আৰু লাষ্ট ডেটটো হৈছে দেখিছে ইয়াতে 21 আগষ্ট 2026 তিল 6টা বজালৈকে থাকিব 21 আগষ্টৰ, ঠিক আছে। এতিয়া তোমালোকে অনলাইনটো কৰিব লাগিব। মই ৰাতিপুৱা এটা ভিডিঅ' বনাইছিলোঁ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা 2026 অনলাইন এপ্লাই 29 জুলাইৰ পৰা আৰম্ভ হ'ব বুলি লিখিছোঁ, ভুল কৰিলে তোমালোকে নাপাবা। তাৰপাছত অলপ আগতে এটা ভিডিঅ' দিছিলোঁ, ডকুমেণ্টছ কি লাগে বুলি দিছিলোঁ, ঠিক আছে। তোমালোকক মই প্ৰমিছ কৰিছিলোঁ যে মই ভিডিঅ' বনাই দিম অনলাইন কৰা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। তোমালোকে সেইমতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাও, সেইবাবে তোমালোকৰ বাবে মই ধুনীয়াকৈ ভিডিঅ'টো বনাই দিছোঁ, ঠিক আছে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা, ভুল নকৰিবা। মই তোমালোকক যেনেকৈ শিকাই যাম তোমালোকে তেনেকৈ চাই যাবা, যাতে তোমালোকৰ ভুল নহয়, ঠিক আছে। তোমালোকে চোৱা লিংকটো ক'ত পাবা, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব অফিচিয়েল লিংকটো, নতুবা তোমালোকে ডাইৰেক্ট গুগলত আহিবা, চাৰ্চ কৰিবা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড 2026 বুলি যদি চাৰ্চ কৰা, প্ৰথমতে তোমালোকে পাই যাবা ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, তেনেকৈ যিহেতু ৱেবছাইট হয়, ৱেবছাইটটো খালি মনত ৰাখা https বাণীকান্ত কাকতি award.org হয়, ঠিক আছে। তাতে তোমালোকে ক্লিক কৰাৰ পাছত ইয়াতে অপশ্যনটো চোৱা, ইয়াতে আছে লগ ইন আছে, ৰেজিষ্টাৰ নাম আছে, ইয়াতে ইম্পৰ্টেণ্ট নটিচ দিয়া আছে, গাইডলাইন ফৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, সেই গাইডলাইনখন দিয়া আছে। প্ৰথমতে ইম্পৰ্টেণ্ট নটিচত তোমালোকে পঢ়ি চাবা কি ইম্পৰ্টেণ্ট নটিচ লিখা আছে, এই কথাটো তোমালোকে মন দিব লাগিব। কিবা এটা অনলাইন কৰাৰ আগতে তোমালোকে নটিচখন আগতে পঢ়ি ল'ব লাগে। এখন পাব্লিক নটিচখন আমি কালি ডিছকাছ কৰিছোঁ, মই আগৰ ভিডিঅ'টোত মই 8 ঘণ্টাৰ আগত দিয়া ভিডিঅ'টো ডিছকাছ কৰিছোঁ, তোমালোকে প্ৰথমতে সেইটো ভিডিঅ' চাই ল'বা, ঠিক আছে। তাৰপাছতে তোমালোকে অনলাইনটো কৰিবা। তাৰপিছত গাইডলাইনখন দিয়া আছে, এই গাইডলাইনখন তোমালোকে হয়তো বহুত আগতে পঢ়িছাই, ঠিক আছে। এইখন তোমালোকে গম পাইছা চাগে, বহুত আগতে পঢ়িছা, এইখন তোমালোকে গম পোৱাই। এতিয়া তোমালোকে ইয়াতে ওপৰতে দেখিছা লগ ইন আৰু ৰেজিষ্টাৰ, যিহেতু তোমালোকে এতিয়া নতুন হয়, সেই নতুনভাৱে তোমালোকে ৰেজিষ্টাৰ বুটামত ক্লিক কৰিব লাগিব। তোমালোকে ৰেজিষ্টাৰ বুটামত ক্লিক কৰা, তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতহে লগ ইনত ক্লিক কৰিব লাগিব। প্ৰথমতে তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰা, তাৰপাছত ইয়াতে কৈছে ক্ৰিয়েট ইয়ৰ একাউণ্ট, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে কৈছে এজ প্ৰিণ্টেড অন ইয়ৰ এইচএছ মাৰ্কশ্বিট, তোমাৰ মাৰ্কশ্বিটত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে সেইটো দিব লাগিব। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ডত পাই যাবা। যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব কৈছে এইটো হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব দিছে, ঠিক আছে। তাৰপাছত কৈছে ৰোল নাম্বাৰ, ৰোলটো তোমালোকে এডমিট কাৰ্ডতো পাই যাবা, নতুবা তোমালোকে মাৰ্কশ্বিটখনতো পাই যাবা। তাৰপাছত কৈছে নংটো তোমালোকে মাৰ্কশ্বিটখনত চাই পেলাই দি দিবা। তাৰপাছত কৈছে মোবাইল নাম্বাৰ দিয়াৰ পাছত তোমালোকে গেট অটিপিত ক্লিক কৰিবা। তোমালোকে গোটেইখিনি ডিটেইলছ পুৰোৱাৰ পাছত এই যিখিনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল আৰু নংটো মাৰ্কশ্বিটত তোমালোকে পাই যাবা। তাৰপাছত মোবাইল নাম্বাৰটো দিয়াৰ পাছত গেট অটিপিত তোমালোকে ক্লিক কৰা। গেট অটিপিত ক্লিক কৰাৰ পাছত ইয়াতে কৈছে অটিপি চেণ্ড ছাকচেছফুলি, তোমাৰ মোবাইললৈ এটা 6 ডিজিটৰ অটিপি গৈছে, সেই অটিপিটো তোমালোকে ইয়াতে দিব লাগিব। তোমালোকে অটিপিটো দিয়াৰ পাছত ভেৰিফাই এণ্ড ৰেজিষ্টাৰ বুটামত ক্লিক কৰা। ইয়াতে কৈছে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল, ইয়াতে আহিছে পাৰ্চনেল ডিটেইলছ 1 নম্বৰতে। তোমালোকে চোৱা 3টা ষ্টেপ কমপ্লিট কৰিব লাগিব। প্ৰথম বহুত ইজি হয় আৰু ছুটি হয় অনলাইনটো, ঠিক আছে। পাৰ্চনেল ডিটেইলছ 1 নম্বৰতে, এক্সাম ডিটেইলছ আৰু ৰিভিউ এণ্ড ছাবমিট কৰিব লাগিব। 3টা ষ্টেপ আছে, বহুত ইজি হয়। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা, নতুনখিনি চেনেলটো ছাবস্ক্ৰাইব কৰা। চোৱা তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰোল আৰু নংটো দিয়া মাত্ৰকে গোটেইখিনি ডিটেইলছ তোমালোকৰ আহি গৈছে, তোমাৰ নাম আহি গৈছে, জেণ্ডাৰ আহি গৈছে, তোমাৰ দেউতাৰ নাম আহি গৈছে। ইয়াতে পুৰাবলগীয়া আছে মাদাৰ্ছ নেম, তোমাৰ মা নামটো, ইমেইল আইডি আৰু ডিষ্ট্ৰিক্ট অফ ৰেচিডেন্স, ইয়াতে তোমাৰ ডিষ্ট্ৰিক্টটো দিবা, ঠিক আছে। ডিষ্ট্ৰিক্টটো দিবা, তোমাৰ ডিষ্ট্ৰিক্ট যি হয় সেইটো দিবা। তাৰপাছত ইয়াতে ইমেইল আইডিটো তোমালোকে দি দিবা আৰু ইয়াতে মা নামটো লিখিবা। লিখাৰ পাছত যিটো নেক্সট দেখিছা, নেক্সটত তোমালোকে ক্লিক কৰা। নেক্সটত ক্লিক কৰাৰ পাছত এতিয়া আহিলে এক্সাম ডিটেইলছ, হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন ডিটেইলছখিনি দিব লাগিব তোমালোকে। ইয়াতে চোৱা অট'মেটিক গোটেইখিনি ফিল হৈ আছে। ইয়াতে কৈছে নেম অফ দি ইনষ্টিটিউশ্যন ফ্ৰম হুইচ দি এপ্লিকেণ্ট পাছ দি হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন, ইয়াতে তোমাৰ কলেজখনৰ নামটো অট'মেটিক ফিল হৈ আছে, ঠিক আছে। আছাম ব্ৰিলিয়াণ্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অট'মেটিক ফিল হৈ আছে। ডিষ্ট্ৰিক্ট অফ দি ইনষ্টিটিউশ্যন অট'মেটিক ফিল হৈ আছে, ৰোল ফিল হৈ আছে, নং ফিল হৈ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফিল হৈ আছে, ৰেজিষ্ট্ৰেশ্যন ছিজনটো ফিল হৈ আছে। এতিয়া তোমালোকে পুৰাবলগীয়া ভিতৰত আছে টোটেল মাৰ্কছ অবটেন, 500ৰ ভিতৰত তোমালোকে কিমান নম্বৰ পালা তোমালোকে মাৰ্কশ্বিটখনত চাই ল'বা।
কিমান মাৰ্ক পালা চোৱা ইয়াতে আমি মাৰ্ক পালো 409 এতিয়া 409 পালো এতিয়া পাৰ্চেন্টেজ অটোমেটিক ওলাই গৈছে 81.80 ইয়াতে এলিজিবিলিটি ষ্টেটাস দেখিছা এলিজিবল যদি তোমালোকে কমকে দিয়া ধৰি লৈছো এতিয়া যদি তুমি 300 দিয়া ইয়াতে চোৱা নট এলিজিবল লিখা আছে ঠিক আছে তোমালোকে শুদ্ধকে মাৰ্কসটো এন্ট্ৰি কৰিবা ইয়াতে এলিজিবল লিখা আছে তাৰ পিছত কৈছে ৰিমাৰ্কস ইফ এনি ৰিলেটেড টু দি ডিটেইলছ মেনশন এবভ এইবিলাক ৰিমাৰ্কসত তোমালোকে একো দিব নালাগে যিকিটা ষ্টাৰ মাৰ্ক দিয়া আছে যিকিটা মেন্ডেটৰী সেইকিটা পুৰালেও হ'ব ঠিক আছে ইয়াতে আহিলে এডুকেশ্যনেল ডিটেইলছ if the student is enrolled in college oblique university enrolled in college oblique university yes or no তুমি এতিয়া কি দিবা yes দিবা নে no দিবা ইয়াতে কৈছে তুমি কলেজত বা ইউনিভাৰ্সিটিত এডমিশন লৈছা নেকি যেহেতু তোমালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে এডমিশন বৰ্তমান ললা কলেজত হয়নে কিছুমানে কলেজত লৈছে কিছুমানে ইউনিভাৰ্সিটিত লৈছে কিছুমানে অটোনমাস কলেজত লৈছে তোমালোকে যেহেতু লৈছা তেতিয়া তোমালোকে ইয়েছত ক্লিক কৰিব লাগিব যদিহে তোমালোকৰ এতিয়ালৈকে এডমিশন হোৱা নাই তেতিয়া তোমালোকে নোট ক্লিক কৰা যাৰ যাৰ এতিয়ালৈকে এডমিশন হোৱা নাই তেওঁলোকে নোট ক্লিক কৰিবা যাৰ যাৰ এডমিশন অলৰেডি হ'ল তেওঁলোকে ইয়েছ ক্লিক কৰিবা ইয়াতে কৈছে নেম অফ দি ইনষ্টিটিউচন হুৱেৰ দি এপ্লিকেণ্ট ইজ প্ৰেজেন্টলি ষ্টাডিং ইয়াতে কৈছে তুমি যিখন শিক্ষানুষ্ঠানত পঢ়ি আছা সেই শিক্ষানুষ্ঠানখনৰ নামটো লিখিব কৈছে বৰ্তমান তোমালোকেতো পঢ়ি থকা নাই তোমালোকৰ 11 আগষ্টৰ পৰা যেটো ক্লাছসমূহ ষ্টাৰ্ট হ'ব তথাপিও তোমালোকৰ যেটো এডমিশনটো কনফাৰ্ম হৈ গৈছে তুমি এখন কলেজ বা ইউনিভাৰ্সিটিত এনৰোলমেন্ট হৈ গলা তোমালোকে ঠিক আছে তাৰ পাছত কৈছে ডিস্ট্ৰিক্ট অফ দি প্ৰেজেন্ট ইনষ্টিটিউচন তোমাৰ সেই শিক্ষানুষ্ঠানখন কোনখন ডিস্ট্ৰিক্টত আছে সেই ডিস্ট্ৰিক্টটো লিখিব লাগিব যেহেতু তোমালোকে বৰ্তমান এডমিশন কনফাৰ্ম কৰিলা কৰাৰ পাছত তোমালোকৰ 11 আগষ্টৰ পৰানো ক্লাছ হ'বই এতিয়া কিছুমানৰ এডমিশন হোৱা নাই তেওঁলোকেহে নোট বুটামত ক্লিক কৰিব হয়নে যাৰ যাৰ অলৰেডি এনৰোলমেন্ট হৈ গৈছে কলেজত তেতিয়া ইয়েছত ক্লিক কৰিব নহলে নোট ক্লিক কৰিব ইয়াতে তোমালোকে ডিস্ট্ৰিক্টটো দি দিবা দিয়াৰ পাছত whether admission has been taken through Assam সমৰ্থ ইয়াতে তোমালোকে ইয়েছত ক্লিক কৰিবা যেহেতু সমৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকৰ এডমিশন হৈছে এতিয়া সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমালোকে দিবা চোৱা সেই বস্তুটো ক'ত পাবা তোমালোকে যিখন প্ৰিন্ট আউট উলিয়াইছিলা কলেজখন সাবমিট কৰাৰ পাছত তাতে ওপৰতে সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখা থাকে তোমালোকে তাতে পাই যাবা ঠিক আছে ইয়াতে মই সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো পালো সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ষ্টাৰ্টিং হয় 2600 এইদৰে ষ্টাৰ্টিং হয় ঠিক আছে অলপ আইডিয়া এটা তোমালোকক দি দিলো তাৰ পাছত সুধিছে ৱেডাৰ বেটাৰমেন্ট এণ্ড ৰিএপিয়াৰেন্স কেটেগৰী এটোত নোটে থাকিব দিয়া তোমালোকে বেটাৰমেন্ট বা ৰিএপিয়াৰেন্স হৈছা নেকি হেতু যদি কেটেগৰীত সোমোৱা তেন্তে এই স্কুটি লাভ নকৰা তোমালোকে হেতু খালি মনত ৰাখিবা হে বস্তুটো তোমালোকে নোটে ৰাখিবা তোমালোকে চাগে বেটাৰমেন্ট বা ৰিএপিয়াৰেন্স নহয় চাগে ঠিক আছে তাৰ পাছত নেক্সট বুটামত তোমালোকে ক্লিক কৰা নেক্সটত ক্লিক কৰাৰ পাছত ইয়াতে ৰিভিউটো ওলাই গৈছে গোটেই ৰিভিউটো তোমালোকে একবাৰ ভালদৰে চাই লবা যাতে একো ভুল নহয় সেইভাবে গোটেইখিনি চাবা চোৱাৰ পাছত ইয়াতে ডিক্লেৰেশ্যন বাই দি এপ্লিকেণ্ট প্ৰথমতে টিক কৰিবা টিক কৰাৰ পাছত সাবমিট এপ্লিকেশ্যন দেখিছা তাতে তোমালোকে সাবমিট এপ্লিকেশ্যনত ক্লিক কৰিবা কৰাৰ পাছত এপ্লিকেশ্যন সাকসেসফুলি সাবমিটেড বুলি ওলাই গৈছে ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো দিয়া আছে ARN এনেকে দিয়া আছে ষ্টেটাসটো সাবমিটেড দেখাইছে সাবমিটেড অন দেখাই আছে 7/29/2026 মানে 29/7/2026 এনেকে দেখা আছে ঠিক আছে তোমালোকে চোৱা তলতে লিখা আছে ডাউনলোড একনলেজমেন্ট ৰিসিপ্ট হে ডাউনলোড একনলেজমেন্ট ৰিসিপ্টত তোমালোকে ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত হে ৰিসিপ্টটো ডাউনলোড হৈ যাব হেখন তোমালোকে ধুনিয়াকে ৰাখি দিবা এখন তোমালোকক পিছত কামত আহিব যেতিয়া ভেৰিফিকেশন হ'ব তেতিয়া এখন প্ৰয়োজন হ'ব ঠিক আছে তোমালোকে ষ্টেটাসটো চেক কৰিব হলে ইয়াতে যেটো লগইন দেখিছা লগইনত তোমালোকে ক্লিক কৰা ইয়াতে তোমালোকে মোবাইল নাম্বাৰটো দিবা ইয়াতে লিখা আছে এন্টাৰ ইওৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এণ্ড ট্ৰেক ইওৰ এপ্লিকেশন তোমাৰ এপ্লিকেশনখন তুমি ট্ৰেক কৰিব পাৰিবা সেইভাবে তোমালোকে মোবাইল নাম্বাৰটো দিয়াৰ পাছত গেট ওটিপিত ক্লিক কৰা তাৰ পাছত তোমালোকৰ ষ্টেটাসটো তোমালোকে চেক কৰিব পাৰিবা তোমাৰ ষ্টেটাসটো একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে কিবা ভুল হৈছে নেকি সকলোখিনি তুমি চেক কৰিব পাৰিবা তোমালোকে গেট ওটিপিত ক্লিক কৰা গেট ওটিপিত ক্লিক কৰাৰ পাছত তোমালোকৰ মোবাইললৈ আকৌ এটা ওটিপি গৈছে ওটিপিটো দিয়াৰ পাছত ভেৰিফাই এণ্ড লগইনত তোমালোকে ক্লিক কৰিবা লগইন সাকসেসফুল ইয়াতে তোমালোকৰ ডাউনলোড একনলেজমেন্ট ৰিসিপ্ট বুলি দেখাই আছে ইয়াতে চোৱা ষ্টেটাসটো সাবমিটেড দেখাই আছে যদিহে কিবা চেঞ্জ হয় তেতিয়া ষ্টেটাসটো সাকসেসফুলি তেনেকে দেখাব চাগে তোমালোকে এইদৰে ষ্টেটাসটো ট্ৰেক কৰিব পাৰিবা ঠিক আছে যদিহে ভিডিওটো ভাল পালা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু মোৰ ভাইটি এজনৰ এটা ইউটিউব চেনেল আছে MI Think অফিচিয়েল বুলি আছে তোমালোকে গৈ পেলাই সেই চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ভিডিওবিলাকো চাবাগে